হাই দোস্ত ওয়েলকাম টু মাই চেনেল JK ব্লগ আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'ৰ বাবে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই উপস্থিত আছোঁ হৰেঘাটত। আজি হৰেঘাটত ফুৰিবৰ বাবে আহিছিলোঁ, আপোনালোকক দেখুৱাম। হাই দোস্ত ইয়াত আছে, মই এতিয়া বৰ্তমান আছোঁ হৰেঘাটত। হাই দোস্ত গাড়ী গৈ আছে, বাবে বহুত দূৰ হৈছে আৰু মই আজি ফুৰিবৰ বাবে আহিছিলোঁ হৰেঘাটত। হাই ফ্ৰেণ্ড, এইখন হৈছে শৰাইঘাট দলং। শৰাইঘাট নহয় শৰাইঘাট। হাই দোস্ত শৰাইঘাট দলঙত আছোঁ মই আজি। ফ্ৰেণ্ড ফুৰিবৰ বাবে আহিছিলোঁ, আপোনালোকক দেখুৱাম শৰাইঘাট দলং। আৰু মই আজি অলপ ফুৰিবৰ বাবে গৈ আছোঁ, আপোনালোকক দেখুৱাম ভিডিঅ'সমূহ। আৰু যদি মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰা নাই হাই ফ্ৰেণ্ড, মই এতিয়া আহি ৰখাই হৰেঘাটৰ দলংখন পাইছোঁ। হৰেঘাট দলং ফুৰিবৰ বাবে আহিছিলোঁ। হাই দোস্ত ফুৰিবৰ বাবে আহিছিলোঁ। আৰু ৰাস্তাটো পুৰা ধূলি, ড্ৰাইভাৰৰ নাই, সেইবাবে ৰাস্তাটো ধূলি আছে।
Hai friend, November kali dah sudah. Hai friend, sudah dah sudah. Kita video. Guys, দোস্তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' চাই ভাল পায় আপোনালোকে কমেণ্ট বক্সত এটি কমেণ্ট কৰি জনাব আৰু মই আপোনালোকক তেনেধৰণৰ ভিডিঅ'সমূহ বনাই দিবলৈ চেষ্টা কৰিম আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজি ভিডিঅ'টো হাই দোস্তো আজি ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ হাই দোস্তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ ধন্যবাদ।